সকলোকে ওয়েলকাম জনাইছোঁ জেং চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আমি বৰ্তমান আছোঁ এতিয়া নিমাতীত মাজুলীৰ ৰাসলৈ বুলি যাবলৈ ওলাইছোঁ আৰু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আছোঁ বৰ্তমান ব্ৰহ্মপুত্ৰ নদীৰ মাজত। চাওকচোন সেন্দুৰীয়া বেলিটো কি ধুনীয়া লাগিছে। পিছবেলাৰ পৰিৱেশটো সঁচাই ধুনীয়া লাগে, চাওকচোন। আমি আছোঁ বৰ্তমান এতিয়া মাজুলী। আহি পাই গ'লোহি আৰু মাজুলী। এতিয়া লগৰ এটাৰ ঘৰত আছোঁ, ভাত এসাঁজ খাই আৰু যাম আৰু ৰাসলৈ বুলি। আমি 10জন আহিছোঁ, এয়া ভাত খাবলৈ লৈছোঁ আৰু দেই। আমি সকলোৱে ভাত খাই এতিয়া ৰাসলৈ বুলি ওলাই আহিছোঁ আৰু আমি বৰ্তমান আছোঁ এতিয়া উত্তৰ কমলাবাৰী সত্ৰত। ৰাস চাই ৰাতিপুৱা 5 বজাই দিলোঁ আৰু আমি বৰ্তমান আছোঁ এতিয়া উত্তৰ কমলাবাৰী সত্ৰত। আমি আছোঁ এতিয়া বৰ্তমান মাজুলীত ৰাসলৈ বুলি আহিছিলোঁ আৰু দেই। এতিয়া ঘৰলৈ যাবলৈ বুলি ওলাইছোঁ আৰু বৰ্তমান ঘৰলৈ গৈ আছোঁ আমি এতিয়া। বৰ্তমান আহি পাই গ'লোহি নিমাতী। ভিডিঅ'টো ইমানেই আছিল আৰু ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।